Hello everyone, আজি ৰাতিপুৱা গা পা ধুই উঠি মই গলো অলপমান ৰ'দ ল'বলৈ যেহেতু ইমান বেছি ঠাণ্ডা আৰু এই আইতাক চাকচোন কেমেৰাটো ওলালে একদম ইমান লাজ কৰে আৰু আবেলি মা বজাৰলৈ গৈছিলে আৰু মোৰ কাৰণে এটা আনিছে ধুনীয়া টপ যেহেতু আজি হৈছে মোৰ জন্মদিন আৰু লগতে আনিছে এটা ধুনীয়া কেক কাট নকৰা আগতে মই গোসাই ঘৰত চাকি এগছ জ্বলাই আহিলো আৰু এয়া মই কেক কাট কৰিলো আইতা আহিলে পেহী আহিলে লগতে ভন্টি বেছি একো কৰা নাই বাৰু ঘৰৰ মানুহখিনিৰ লগতে অকনমান সৰুকে সেলিব্ৰেট কৰিলো আৰু সবকে কেক খুৱাই দিলো আৰু মুকু খুৱাই দিলে লগাইও দিলে আৰু এইফালে মায়ে প্লেটিং কৰি আছে আৰু ৰাতি সাজৰ কাৰণে এয়া মাছ আৰু চিকেন বনাব তো এয়া আলু পিয়াজ কাটি আছে আৰু আজি এয়া জুইতেই বনাইছে আৰু আমাৰ খানা ৰেডি হৈ গ'ল সবেই খালে ময়ো খাই ললো আৰু ভন্টিয়ে মোলে এটা গিফট আনিছে এইফালে এটা লিপষ্টিক এডাল নেল পলিশ আৰু এডাল ক্লাচাৰটো মৰমতে দিছে বেচেৰি আৰু বাৰ্থডে বুলি মোৰ ইমান একো এক্সাইটমেন্ট নাথাকে কিন্তু মায়ে প্ৰতিবাৰে কিবা নহয় কিবা এটা কৰি মোক স্পেশাল ফিল কৰায় তো থ্যাংক ইউ সো মাচ মা আপোনালোকে আশীৰ্বাদ কৰিব আজিলৈ আহিছো